নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল যান্ত্ৰিকতালৈ। এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো এটা ব্লুটুথ ৱায়াৰলেছ মাইক হয়। এইটো মই অনলাইন পাৰচেজ কৰিছিলোঁ। মই এইটো ব্যৱহাৰ কৰি থকা কিছু দিন হ'ল, সেয়ে আজি মই আপোনালোকক ক'ম এইটো মই ব্যৱহাৰ কৰি কেনেকুৱা পালোঁ আৰু এইটো ব্যৱহাৰ কেনেকৈ কৰে আৰু ইয়াৰ ফেচিলিটিছসমূহ কি কি। তেনেহ'লে বলক অকণমান পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ মডেলটো হৈছে WS858 ৱায়াৰলেছ মাইক্ৰফোন। এইটো আপোনালোকে মোবাইলৰ ব্লুটুথৰ দ্বাৰা কানেক্ট কৰিব পাৰে। কানেক্ট কৰাৰ আগতে আপুনি এইটো অন কৰি ল'ব লাগিব। এইটো হৈছে পাৱাৰ অন অফ বাটন। এইটো আপোনালোকে যদি অকণমান সময় টিভি ধৰি থাকে তেনেহ'লে এইটো অন হৈ যাব। তাৰপিছত আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ ছুইচ দিয়া আছে। আপোনালোকক গোটেইখিনি মই বুজাই দিম কোনটো ছুইচৰ কি কাম হয়। আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ কামো আছে। ইয়াত USB আছে। ইয়াত আপোনালোকে 3.5mm জেক ভৰাব পাৰে। ইয়াত আপোনালোকে চাৰ্জিং কৰিব পাৰিব আৰু ইয়াত আপোনালোকে SD কাৰ্ড ভৰাব পাৰিব। এইটো চাৰ্জেবল হয়, আপোনালোকে ইয়াত চাৰ্জ কৰিব পাৰে USB কেবল দি। ইয়াত বিভিন্ন ধৰণৰ ফাংচনছ আছে। ফাংচনবিলাকৰ বিষয়ে কওঁ। আপোনালোকে যেতিয়া পাৱাৰটো প্ৰথম অন কৰিব, তাৰপিছত আপোনালোকে যেতিয়া মোবাইলৰ লগত ব্লুটুথ কানেক্ট কৰিব, তেতিয়া আপোনালোকৰ এইটো ব্লুটুথ স্পীকাৰ যেনেকৈ আপোনালোকে বক্স বজায় তেনেদৰে এইটো কাম কৰিব। এইটো হৈছে এটা স্পীকাৰ, ইয়াতে ফিক্স লাগি আছে আৰু ইয়াত আছে এটা আপোনালোকৰ মাইক আছে ইয়াতে এটা, আৰু এইটো স্পীকাৰ আছে। আপোনালোকে যেতিয়া মোবাইলৰ পৰা ব্লুটুথটো কানেক্ট কৰি এইটো গান এটা লগাব, তেতিয়া এই বক্সটোত আপোনালোকৰ গানটো বজি উঠিব। আৰু তেতিয়া আপোনালোকৰ এইটো হৈছে এটা প্ৰিভিয়াছ বাটন আৰু এইটো হৈছে নেক্সট বাটন। আপোনালোকে এই দুটা ছুইচৰ দ্বাৰা আপোনালোকে গানটো সলনি কৰিব পাৰে। তাৰপিছত আপোনালোকে এইটো হৈছে আপোনালোকে গানটো প'জ কৰিব পাৰে, ৰখাব পাৰে। তাৰপিছত আপোনালোকৰ এই দুটা হৈছে ভলিউম আপ আৰু ডাউন বাটন। ভলিউম এইটো আপ আৰু এইটো ডাউন বাটন। আপোনালোকে এই দুটা ছুইচৰ দ্বাৰা এই যিটো বক্স ইয়াত লাগি আছে, এই বক্সটোৰ আপোনালোকে চাউণ্ডটো কমোৱা আৰু বঢ়োৱা কৰিব পাৰে। তাৰপিছত আপোনালোকৰ হৈছে এইটো মাইক ভলিউম। এইটো দি আপোনালোকে এই যিটো মাইক আছে ইয়াতে, এই মাইকটোৰ আপোনালোকে ভলিউমটো শক্তিটো কম বেছি কৰিব পাৰে। তাৰপিছত আপোনালোকৰ হৈছে এইটো ৰিমিক্স। আপোনালোকে এই বাটনটোৰ দ্বাৰা আগুৱা পিছা কৰি দিলে, এই বাটনটোৰ দ্বাৰা আপোনালোকৰ যিটো ইক' হয়, যিটো আপোনালোকে কিবা এটা গালে বা কিবা এটা ক'লেকে যিটো ইক' হয়, সেই ইক'টো আপোনালোকে এই বাটনটোৰ দ্বাৰা কম বেছ কৰিব পাৰে। তাৰপিছত হৈছে এই বাটনটোৰ দ্বাৰা আপোনালোকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। যেতিয়া আপোনালোকে ব্লুটুথটো কানেক্ট কৰি কিবা এটা ইয়াতে গান বজাব, তেতিয়া সেই একে সময়তে আপুনি গানটো গাবও পাৰিব। যেতিয়া গানটো আপোনালোকৰ ইয়াত বাজি থাকিব, তেতিয়া আপোনালোকে যদি এই বাটনটো যদি এবাৰ ক্লিক কৰি দিয়ে, তেতিয়াহ'লে তাৰ পৰা যিজন গায়কে গানটো গাই থাকে, সেই গায়কজনৰ যিটো ভকেল থাকে, ভকেলটো নাইকিয়া হৈ যাব। অনলি মিউজিকটো বাজি থাকিব। আপোনালোকে তেতিয়া সেই মিউজিকত গানটো গাই আপোনালোকে অভ্যাস কৰিব পাৰে। বিভিন্ন ধৰণৰ কথা কোৱাৰ ক্ষেত্ৰতো অভ্যাস কৰিব পাৰে আপোনালোকৰ। তেতিয়া বেকগ্ৰাউণ্ডত বা এই বক্সটোত মিউজিকটোহে বাজি থাকিব। তাৰপিছত আকৌ এবাৰ যদি আপোনালোকে এই বাটনটো প্ৰেছ কৰি দিয়ে, টিপি দিয়ে, তেতিয়া আকৌ ভকেলটো আহি যাব। ইয়াৰ পিছত এই বাটনটোৰ আৰু কিছু কাম আছে। আৰু এটা হ'ল, আপোনালোকে যেতিয়া এই বাটনটো অকণমান সময় টিপি ধৰি থাকিব, তেতিয়া আপোনালোকৰ মাতটো চেঞ্জ হৈ যায়। এই বাটনটো অকণমান সময় টিপি ধৰাৰ পিছত যেতিয়া আপোনালোকে এই মাইকটোত কথা ক'ব, তেতিয়া আপোনালোকৰ মাতটো বেলেগ বেলেগ ধৰণে আহে। ইয়াত আপোনালোকে 7টামান বেলেগ বেলেগ মাত পাব। যেতিয়া আপোনালোকে এইটো টিপি ধৰি থাকিব, তেতিয়া আপোনালোকৰ বাৰে প্ৰতি এটা চাউণ্ড দিব, এটা নটিফিকেশ্যন দিব যে আপোনালোকৰ মাতটো চেঞ্জ হৈছে। আৰু আপোনালোকে তেতিয়া ইয়াত মাতটো দি চাব, তেতিয়া আপোনালোকৰ ইয়াত মাতটো সলনি হৈ গৈ থাকিব। বিভিন্ন ধৰণৰ ডাঙৰ বা সৰু বা বিভিন্ন ধেমেলীয়া আপোনালোকে ইয়াতে ভইচ পাব, ইয়াতে মাত পাব। আপোনালোকে এইটো চাব পাৰে। আপোনালোকে এইটো দেখিবলৈ পাইছে, ইয়াৰ ইনহেণ্ড ফিলটো বহুত ভাল হয়। এনেকৈ ধৰি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে গানৰ বাবে যিকোনো। আপোনালোকে ঘৰতে কোনো মাইকৰ কোনো ডাঙৰ ছেটআপ নোহোৱাকৈ আপোনালোকে এই সৰু বস্তুটোতে আপোনালোকে এটা ভাল প্ৰেক্টিছৰ কাৰণে আহিলা যোগাৰ কৰি ল'ব পাৰে। ঘৰতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত। এইটো যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে কিনিব পাৰে। মই ইয়াৰ পাৰচেজ কৰা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে যদি কিনিব বিচাৰে তেনেহ'লে সেই লিংকটোত ক্লিক কৰি কিনিব পাৰে। তেনেহ'লে আহক এতিয়া আমি চাওঁ এবাৰ যে ইয়াত গান গালে কেনেকুৱা ধৰণৰ মাত আহে, কেনেকুৱা ধৰণৰ হয় শুনিবলৈ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।